কুল শইকীয়াৰ গল্প সদা চিপাহীৰ লাঠি। স্কুলত পঢ়োঁতে মহেশ্বৰ মাষ্টৰে ক্লিবলিংগৰ উদাহৰণ দি যাওঁতে লাঠি শব্দটো উল্লেখ কৰা তাৰ স্পষ্ট মনত আছে। সেই নিৰ্জীৱ ৰস পমহীন পদাৰ্থ এটাৰ সৈতে এদিন ইমান অন্তৰংগতা গঢ়ি উঠিবগৈ পাৰে বুলি সি প্ৰথমতে ভাবিব পৰা নাছিল। বহুতো অভাৱনীয় কথাই জীৱনত ঘটি যায়। এই যে সি ঘৰৰ পৰা আৰু পঢ়াৰ মতলব নাই বুলি প্ৰকাশ কৰি মনে মনে গৈ পুলিচৰ চিপাহীৰ চাকৰিত সোমাই পৰিল, সেইটো অকল তাৰ বাবেই নহয়, সদানন্দৰ ঘৰৰ আটাইৰে বাবে এটা অভাৱনীয় কথা আছিল। মাষ্টৰৰ ঘৰৰ ল'ৰাই কেতিয়াবা পুলিচ হৈ চোৰ বদমাছৰ পিছত দৌৰি ফুৰা শুনিছানে বুলি তাৰ দেউতাকে বৰ দুখত মাকক কথাষাৰ কোৱা সি পিছত শুনিছিল। সদাক এই ধৰণৰ আৱেগিক কথাই কেতিয়াও টলাব পৰা নাছিল বুলিহে। নহ'লে মাকৰ চকুপানী সহ্য কৰিব নোৱাৰি সি কেতিয়াবাই পুলিচৰ পোছাক খুলি থৈ আহি অফিচৰ পিয়ন মহুৰি হ'ব চেষ্টা দিলেহেঁতেন। দেৰগাঁৱত পুলিচৰ ট্ৰেইনিং কৰিবলৈ আহি আনবোৰৰ দৰে তাৰ গাত যেতিয়া পুলিচৰ পোছাক লাগিল, সি চাকৰিটোৰ অবৰ্ণনীয় মোহত সোমাই পৰিল। খমখমীয়া ভাতৰ মাৰ দি ইস্ত্ৰি কৰা খাকী পোছাক, বুট জোতাৰ ফিল্ডত গপগপাই পেৰেড কৰি তাৰ নিজকে এক শক্তিশালী মানুহৰ দৰে লগাটো এক স্বাভাৱিক মানসিক অৱস্থা বুলি সি ধৰি ল'লে। এই বুট জোতাযোৰৰ দ্বাৰাই যেন সি বহুত অলাগতিয়াল দস্যু বদমাছক হিৰণ্যকশিপুৰ গোৰ শোধাই মষিমূৰ কৰিব, তাৰ এনে ভাৱ হ'ল। ট্ৰেইনিঙৰ কেইদিনমানৰ ভিতৰতে তাৰ হাতত লাঠিডালৰ সংযোজন হোৱাটো তাৰ স্পষ্ট মনত আছে। প্ৰথম কেইদিনমান সি লাঠিডাল মহেশ্বৰ মাষ্টৰৰ স্কুলৰ বেতডালৰ দৰে এক অলাগতিয়াল বস্তু বুলি ভাবিছিল। মাষ্টৰৰ বেতডাল আগলি বাঁহৰ পৰা চুচি মাজি লোৱা চিকচিকীয়া চেকনিহে আছিল, যদিও সদানন্দহঁতৰ বাবে সেইডাল এক ভয়াৱহ অস্ত্ৰৰ প্ৰতীক আছিল। মৌখিকৰ ক্লাছত সেইডাল বেতৰ অপৰিসীম দৌৰাত্মত সিহঁত আটাইবোৰে কাপোৰে কানিয়ে সৰু পানী চুব লগা পৰিস্থিতিত পৰিছিল। নিজৰে কেইবাবাৰো হাতৰ তলুৱা ফাটি তেজ ওলোৱা তাৰ স্পষ্ট মনত আছে। প্ৰথম অৱস্থাত সদানন্দই লাঠিডাল মাষ্টৰৰ বেতডালৰ দৰে এক ভয়াৱহতাৰ প্ৰতীক হিচাপে লৈ নিজৰ বিচনাৰ তলত এলাগি কৰি ৰাখি মাত্ৰ ট্ৰেইনিঙৰ সময়ত হাতত তুলি লৈছিল। ধূলি আৱৰ্জনাৰে ঢাকি থ'লে লাঠিডালৰ ভয়াৱহতা কমি যোৱা যেন ভাৱ হৈছিল। তাৰ লগৰ ২-৪জনে এনেই কেম্পাছত ঘূৰি ফুৰোঁতে লাঠি লৈ আমোদ কৰা দেখি সি স্তম্ভিত হৈছিল। তাৰ বাবে এইডাল অত্যাচাৰ অতিচাৰৰ এক জীৱন্ত ৰূপত বাদে আন একো নাছিল। পিছে কথাবোৰ সলনি হ'ল। ট্ৰেইনিঙৰ কিছুদিনৰ ভিতৰতে সদানন্দৰ এক বদ্ধমূল ধাৰণা হ'ল যে দত্ত নামৰ ইনষ্ট্ৰাক্টৰজনে অনাহকত গালি শপনি পাৰি বা শাস্তি দি এক অহেতুক সুখ পায়। লাঠিচালনাৰ ট্ৰেইনিঙৰ সময়ত সুযোগ সুবিধা বুজি সি এদিন দত্ত ছাৰৰ টিকাত হাতৰ লাঠিডালেৰে গাৰ সমস্ত জোৰেৰে বজ্ৰ একো শোধাই দিয়াত দত্ত ছাৰৰ কুম্ভকৰ্ণৰ দৰে শৰীৰটো মাটিত ধাচকৈ পৰি গ'ল। দত্ত ছাৰৰ ৰাৱণৰ দৰে মোচ প্ৰথমবাৰৰ বাবে তললৈ দৌ খোৱা দেখি সদানন্দই এক বিপুল আনন্দ পালে সঁচা, কিন্তু তাৰ ওপৰত এনকুৱেৰী হ'ল। সদানন্দই ট্ৰেইনিঙৰ সময়ত আকস্মিকভাৱে নিজৰ অজ্ঞাতে কামটো কৰি মাপ বিচাৰিলেও ৪ দিন ২ ঘণ্টাকৈ ৰাইফল লৈ দৌৰি শাস্তি খাব লগা হ'ল। শাস্তি খালেও তাৰ আফচোচ নহ'ল। দত্ত ছাৰে কঁকাল পোনাই উঠিব পৰা হোৱালৈকে সদানন্দৰ ট্ৰেইনিঙেই খতম হ'ব লগা হ'ল। তাতোকৈ ডাঙৰ কথা হ'ল সদা চিপাহীয়ে তাৰ অতি ঘৃণাৰ বস্তু লাঠিডালৰ মাহাত্ম্য বুজি পালে। সি বুজি পালে তাৰ জীৱনত দমিত ইচ্ছা আকাংক্ষাক এইডালেৰে ৰূপ দিব পাৰিব।
তাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগৰ দৰে লগা হ'ল এই লাঠিডাল। লাহে লাহে সদাৰ হাতৰ তলুৱাৰ প্ৰতিডাল আঁচ যেন লাঠিডালৰ মসৃণ গাত লিপিত খাই লাগি যাবলৈ ধৰিলে। গণক জ্যোতিষীক সি হাত নেদেখুৱাই লাঠিডালৰ হাতেদি ধৰা মূৰটো দেখুৱালেই হ'ল। তাৰ সমস্ত ভাগ্য আহিব ধৰা দিনৰ হুবহু প্ৰতিলিপি যেন ইয়াতে লিখা হৈ গৈছে। সদানন্দ চিপাহী লাঠিডালৰ সম্পৰ্কত ক্ৰমশঃ ইমান ৰোমান্টিকভাৱে আৱেগিক হৈ পৰাৰ কাৰণো নথকা নহয়। জীৱনৰ বহুত সংগীন পৰিস্থিতিত তাক এই লাঠিডালে উদ্ধাৰ কৰোঁতে ইয়েই তাৰ দুখ আপদৰ সংগী হৈ পৰিছিল। চাইকেল মাৰি 2 বজাতো অলিয়ে গলিয়ে নৈশ পহৰা দি ফুৰোঁতে লাঠিডালেই তাৰ একমাত্ৰ সহচৰ। খঙত কেতিয়াবা ৰাস্তাৰ কুকুৰ বা বাট এৰি নিদিয়া বলধৰ টিকাত 2 কোব লগাই সি তাৰ পুঞ্জীভূত খং উজাৰি দিয়াটো তাৰ লাঠিডালে ছেফটি ভাল্ভৰ দৰেই কাম কৰে। এবাৰ চিনেমা হলৰ টিকেট কাউণ্টাৰৰ সন্মুখত ব্লেকাৰৰ ওপৰত উধাই মুধাই কোব দিওঁতে কাৰ মূৰত কোব পৰিল তাৰ সীমা নোহোৱা হ'ল। ভালে বেয়া আটাইবোৰ মানুহে পলাই পত্ৰং দিলে। 10-12 যোৰ চেণ্ডেলৰ দমৰ আগত থিয় হৈ সদা চিপাহীয়ে তাৰ অপৰিসীম বাহুবল আৰু ক্ষমতাৰ কথা পাগলি থাকোঁতে আকাশ নীলা শাৰী পিন্ধা ছোৱালীজনীয়ে ফোপাই জোপাই আগবাঢ়ি আহি তাক বাওহাতখন দেখুৱাই ক'লে, লাঠি কেনেকৈ কাৰ ওপৰত চলাব লাগে জনা উচিত, নহ'লে লাঠিয়ে আপোনাক চলাব লাগিলে এই খাকী পোচাকযোৰৰ কোনো অৰ্থই নাথাকিব। পৰিত্যক্ত চেণ্ডেলৰ ভিৰৰ পৰা নিজৰ চেণ্ডেলযোৰ খুচৰি থকা ক্ষীণকায়ী ছোৱালীজনীক সি পূৰ্ণ হাতেৰে একো সোধাই দিম বুলিও ৰৈ গ'ল। ভয়ংকৰভাৱে তড়িৎ গতিত উঠি অহা খঙৰ মূল কাৰণ আছিল তাই সদা চিপাহীৰ লাঠিৰ ওপৰত কৰা অপৰিণত মন্তব্যখিনি। হঠাৎ তাৰ খংটো দমি গ'ল। সি তাইক চেণ্ডেলযোৰ বিচৰাত সহায় কৰি দিলে। চিনেমা নোচোৱাকৈ উভতি যাবলৈ ওলোৱা ছোৱালীজনীক সি মাতি আনি গেটকিপাৰক কৈ চিনেমা হলত সুমুৱাই দিহে তাৰ মনৰ উগুল থুগুল অৱস্থাটোৰ পৰা সি ৰক্ষা পালে। বাহিৰৰ মনু চাহ দোকানীৰ বেঞ্চত বহি স্পেচিয়েল চাহকাপত মুখ দি ছোৱালীজনীৰ সমস্ত কথাখিনি সি আকৌ এবাৰ পাগলি চালে। ঠিকেই, আজিৰ পৰা সদানন্দ চিপাহীয়ে লাঠিডালক চলাব, লাঠিয়ে তাক নচলায়। লাঠিৰ কথামতে মই যে চলিবলৈ লৈছোঁ সেইটো কথা মহেশ্বৰ মাষ্টৰে গম পালে মোকো ক্লিবলিংগৰ শাৰীত নথবনে? এইবোৰ চিন্তাৰ মাজতে চিনেমাৰ হাফ টাইমৰ ঘণ্টাধ্বনি শুনি ছোৱালীজনীক এবাৰ তাৰ উপলব্ধিটো বুজাই থৈ আহিবৰ মন গ'ল। সাহস তাৰ নহ'ল। 2-3 মাহ যোৱাৰ পিছত যেতিয়া তাৰ সাহস হ'ল, সি প্ৰতুল কেৰাণীৰ সেই জয়ন্তী বোলা ছোৱালীজনীক বিয়া কৰাই আনি ঘৰত সহচৰা কৰি লোৱাত তাৰ একো সমস্যাই নহ'ল। জয়ন্তীক বিয়া কৰোৱাৰ পিছৰ পৰা সদা আৰু তাৰ লাঠিডালৰ মাজৰ সম্পৰ্কটো আগতকৈ বদলি গ'ল। লাঠিডাল তাৰ এতিয়া অবৈতনিক ভৃত্য বা পোহনীয়া চন্তৰী। তাৰ কথামতে লাঠিডাল চলে। সি যেন লাঠিডালৰ শক্তিৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ঘূৰাই পাইছে। পৰিৱেশ পৰিস্থিতি আগে যেনেকৈ সি বুজাৰ আগে লাঠিডাল সকলো অনুধাৱন কৰি ফেটি সাপটোৰ দৰে ফনা মেলি আগবাঢ়ি গৈছিল, সি মাথো নিমিত্ত মাত্ৰ এই ধৰণৰ কথা সম্পূৰ্ণ সলনি হ'ল। এতিয়া সি নিবিচাৰিলে লাঠিডালে তাৰ হাততে গুজৰি গুমৰি থাকিব, অথচ তাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ নাযায়। আগে যেনেকৈ বজাৰলৈ গৈ কঁঠাল পকিছেনে বুলি লাঠিডালেৰে খোজ মাৰি কঁঠালটো ফুটাই দিয়াৰ লগতে দোকানীজনক লাঠিৰ ধমকিৰে কঁঠালটো এনেই উঠাই আনিছিল, তেনেকৈ এতিয়া সদা চিপাহীয়ে বজাৰত ডিউটি নকৰে। লাঠিডাল কিন্তু এতিয়াও তাৰ হাতত লাগি আছে। তাৰ মাথো ব্যৱহাৰৰ কাল পাত্ৰৰ এক গুণগত পৰিৱৰ্তন আহিছে। লাগ বুলিলেই ৰিক্সাৱালাক
ঠেলাৱালাৰ পিঠি চিৰাচিৰ কৰি পাশৱিক আনন্দ লভাৰ স্পৃহাকণ নাইকিয়া হৈ গ'ল। পকেটমাৰ চৌৰাদিৰ পিঠিত ভুলে ভালে নিৰ্মম প্ৰসাৰ কৰি আপ্লুত হোৱা সদাচিপাহীয়ে চাকৰিত সোমোৱাৰ প্ৰথম দিনৰ পৰাই বন্দুক পিষ্টলৰ বাহাদুৰিত অকণো আত্মতুষ্টি পোৱা নাছিল। তাৰ মতে বন্দুক বাৰুদৰ শক্তি বা সামৰ্থ্য অপৰিসীম হয় সঁচা, পিছে ৰাইফলৰ ট্ৰিগাৰডাল টিপি গুলী এটা ফুটাই বা ফুটোৱাৰ ধমকিৰে কোনো এজনক মুহূৰ্তৰ বাবে দাসত্বৰ শিকলি পিন্ধোৱাত একো পুৰুষত্ব ফুটি নোলায়। বৰঞ্চ এটা ফুলকুমলীয়া ল'ৰায়ো ট্ৰিগাৰডাল টিপি একেখিনি কামকে কৰিব পাৰে। তাৰ বাবে এটা গজগজীয়া মতা মানুহৰ শক্তিৰ প্ৰয়োজন নাই। বন্দুকটো কান্ধত লৈ সি বহুত ডিউটি কৰিছে। ৰাতি চোৰ ডকাইতৰ আড্ডাত গৈ চাহাবসকলৰ লগত অভিযান চলাইছে সঁচা, পিছে লাঠিডালৰ সৈতে থকা একাত্মতা সি বন্দুকৰ সৈতে কোনোদিনে উপলব্ধি কৰা নাই। বন্দুক বাৰুদেৰে সস্তম হৈ থাকিও সি লাঠিডাল হাতত থাকিলে কোনো কালে তাৰ নিজকে ক্ষমতাশালী পুৰুষ যেন নালাগে। অতএব লাঠিডালৰ প্ৰতি থকা তাৰ দুৰ্বলতাখিনিক বুজাবলৈ মানুহবোৰে লাঠি লোৱা সদাচিপাহী বুলি তাচ্ছিল্য কৰিলেও সি বতাহত প্ৰদান পোৱা উপাধিৰ দৰে সেইটোত আমোদ পায়। নিশ্চিত বিপদৰ পৰা তাক লাঠিডালেই ভালেখিনি সময়ত বচাই আনিছে। ষ্টেচনৰ ওচৰৰ কালিবাৰীত সি লগত অন্য এজন চিপাহী লৈ মদ আৰু জোৱাৰ আড্ডা ভাঙোতে প্ৰায় 100-150 গুণ্ডা বদমাছ ধৰণৰ মানুহে সিহঁতক আগুৰি ধৰিছিল। মানুহৰ ভিৰৰ পৰা নিজকে বচাবলৈ পলাব খোজা লগৰ দুজনক সাহস দি সদাচিপাহীয়ে লাঠিডাল হাতত লৈ তহঁতক চাই ল'ম বুলি গুণা মহটোৰ দৰে মানুহ মখাক খেদি গ'লত আটাইবোৰ পলাই ফাট মাৰিছিল। ঘৰত আহি জয়ন্তীক বীৰদৰ্পে কথাখিনি কোৱাত তাই চিনেমা হলৰ আগত কোৱা কথাখিনিকে দোহাৰি মানি লৈছিল যে সদায় এতিয়া লাঠি চলাব জানে। সদাচিপাহীৰ সেই দিনটো জীৱনৰ এক উল্লেখযোগ্য বিজয়ৰ দিন। মাথো জয়ন্তীয়ে শেষৰ ফালে 2 বছৰীয়া পুত্ৰ সনাতনৰ ফালে আঙুলিয়াই কোৱা, তাৰ হাতত লাঠিডাল পৰিবলৈ নিদিবা, তাক আৰু ওপৰলৈ নিব লাগিব। কথাখিনি সদাৰ মনৰ ভিতৰখনত ক'ৰবাত খোজ মাৰি গৈছিল। নিজক সি বুজাইছিল, সনাতনক সি পঢ়াই মেলি সদাচিপাহীতকৈ ওপৰ শ্ৰেণীলৈ নিবৰ চেষ্টা কৰিব। সদানন্দ চিপাহীৰ চাকৰি যাবৰ প্ৰায় 2 বছৰেই হ'ল। তাৰ দেহৰ খাকী পোছাকযোৰ খোল খালে। হাতৰ লাঠিডাল ৰুমৰ একোণত ধূলিৰে পোত গ'ল। কিবা এটা বিষম ধৰণৰ অপৰাধত যে সদাচিপাহী অভিযুক্ত হ'ল এনে নহয়। বজাৰৰ দোকান এখনত মদ খাই মাতলামি কৰি শাস্তিভংগ কৰা 2জন ডেকা ল'ৰা হাতে লোটে ধৰা পেলাই সদাচিপাহীয়ে নিজৰ লাঠিডালৰ প্ৰচণ্ড দুকোপ সোধাই দিয়াৰ 2 দিনৰ পিছত সদাক বৰমূৰীয়া চাহাবে চাকৰিৰ পৰা নিলম্বিত কৰিলে। ল'ৰা দুজনৰ এজন কোনোবা ডাঙৰ মানুহৰ ল'ৰা আছিল বাবে সদাৰ SP চাহাবে উপায় নাপায় হেনো কামটো কৰিলে। নিলম্বিত হোৱাৰ আদেশ পায়ো জয়ন্তীৰ মুখত কোনো ভাৱাবেগ দেখা নগ'ল। মাথো সদাক প্ৰশংসা কৰি ক'লে, লাঠি চলালে এনেকৈয়ে চলাব লাগে। ৰিক্সাৱালাৰ পিঠিতকৈ এইবোৰ পিঠিত লাঠিৰ কোব সোনকালে বহে। লাঠিডাল সনাতনৰ কামত আহিব বুলি জয়ন্তীয়ে লৈ গৈ দুৱাৰৰ পাছফালে থৈ দিলে, য'ত আগে পিছে সদায় থৈছিল। সেইখিনি ঠাইতে আজি 2 বছৰ লাঠিডাল পৰি আছে। ধূলি মাকতিৰে একাকাৰ হৈ আগৰ চিকমিকনিটো নাইকিয়া হৈ গৈছে। কাষত থকা ওখ টেবুলখনত আজি 1 বছৰ আগে জয়ন্তীয়ে সদাচিপাহীৰ ইউনিফৰ্ম পিন্ধা ফটো এখন ফ্ৰেমত থৈছে। সদানন্দৰ শ্ৰাদ্ধভাগ কৰি জয়ন্তীয়ে খালী কোঠাটোত বহি ভাবিছে, লাঠিডাল
এনেদৰে নিসংগ কৰি মানুহজন এনে অকৃতজ্ঞতাৰে হেৰাই যাব পায়নে?